welcome back to my YouTube channel. মই মেৰি মোৰ চেনেল পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে যাতে ভালে আছে। আজি হৈছে 31 ডিচেম্বৰ। সো আমি আজি খানা খাব ওলাইছোঁ আৰু ঘৰৰ মানুহকেইটাই আৰু আমাৰ তলত ভাড়া থকা একেলগে খাম আৰু সো সেয়াই আৰু আজি আমাৰ লগত খানা খাব মধুবা আমাৰ আলহী গৰম হোৱাতে ঢালি দিলোঁ আজি কিবা হয় নাজানো আৰু চব্জি ভালে হ'ব খালে গম পাওঁ আৰু বাহিৰত মায়ে বনাই আছে মাছ মাংস আৰু মই ইফালে ভিতৰত বনাই আছোঁ মিক্স ভেজ সেইটো মায়ে ইমান ভালকৈ নবনাই মই নিজে বনাব ওলাইছোঁ সেইকাৰণে মই ইয়াতে ভিতৰতে বনাই আছোঁ ত' জল্দিও হৈ যাব আৰু মিক্স ভেজটো মই দেখাই দি আছোঁ ইয়াতে দিছোঁ বিন গাজৰ আলু পিঁয়াজ আৰু লগতে সৰিয়হ দি দিম কেনেকুৱা হয় লাষ্টত দেখাম আপোনালোকক মোৰ চব বনোৱা হৈ গ'ল মই মানে মাছৰ জোল ইমান খাই ভাল নাপাওঁ জোল টাইপ বনালে চ' সৰিয়হ দি মই বেলেগ কৰি বনাই লৈছোঁ বাকী চব মায়ে বনাইছে মই বনাইছে মায়ে মাছ বিলাহী আলু আৰু মটৰ দি আৰু এইফালে মই যোনটো দেখাইছিলোঁ মিক্স ভেজ এয়া বনালোঁ মিক্স ভেজ বনাইছিলোঁ যে দেখাইছিলোঁ তেতিয়া এইখিনি হৈ গ'ল আৰু লগতে মই বনাইছোঁ এয়া সৰিয়হ দি মোৰ কাৰণে মাছ চ' মই এনেকৈ মাছ খাই ভাল পাওঁ চ' সেইকাৰণে মই বেলেগ কৰি বনাই লৈছোঁ আৰু বাকী মায়ে মাংস বনাই আছে বাহিৰত আৰু চবে বহি আছে আৰু এইফালে আৰু লগতে খাইছোঁ আমি ঘৰতে খানা আৰু দাদাৰ ফ্ৰেণ্ডবিলাকে আমাৰ খাইছে ঘৰৰ পিছফালে চ' সেইখিনি এতিয়া চাব যাওঁ আমাৰ হৈ গ'ল ৰেডি খাম আৰু চ' অকণমান সিহঁতে কি কৰি আছে চাই আহোঁ তাৰপিছত আমি খাম চ' বলক মই দেখাই দিম
January. So happy new year to all of you. আৰু আমি যাম এতিয়া গণেশ মন্দিৰলৈ, ঘৰৰ ওচৰতে হয়। So অকণমান দেৰি হৈ গ'ল, একো নাই, বাট এতিয়া যাম আমি গণেশ মন্দিৰ।